নমস্কাৰ এডুকেশ্যন লাইভ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কেইটামান ভাৰতৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব বুলি আশা কৰিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰত আছে, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। 2 নম্বৰ, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ জৱাহৰলাল নেহৰু। জৱাহৰলালৰ লটো থাকি গ'ল, ক্ষমা কৰিব, আপোনালোকে লিখি ল'ব। 3 নম্বৰ, ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ সুচেতা কৃপালিনী। 4 নম্বৰ, ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ হৈছে ইন্দিৰা গান্ধী। 5 নম্বৰ, ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপালগৰাকীৰ নাম কি আছিল? উত্তৰটো হৈছে সৰোজিনী নাইডু। 6 নম্বৰ, ভাৰতৰ প্ৰথম মহাকাশচাৰীগৰাকীৰ নাম কি? উত্তৰটো হৈছে ৰাকেশ শৰ্মা। 7 নম্বৰ, প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰীগৰাকীৰ নাম কি? উত্তৰটো হৈছে কল্পনা চাওলা। 8 নম্বৰ, প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? উত্তৰ আৰ্যভট্ট। প্ৰথমৰ স্পেলিংটো অকণমান ভুল হোৱাৰ কাৰণে পিছৰটো শুদ্ধকৈ লিখি দিছোঁ। 9 নম্বৰ হৈছে, ভাৰতৰ প্ৰথম চলচ্চিত্ৰ পৰিচালকগৰাকীৰ নাম কি? উত্তৰ দাদা চাহেব ফাল্কে। 10 নম্বৰ, ভাৰতৰ প্ৰথম মহাবিদ্যালয়খনৰ নাম কি? উত্তৰ উইলিয়াম কলেজ, কলকাতা। 11 নম্বৰ, ভাৰতৰ প্ৰথম মহিলা IPS গৰাকীৰ নাম কি? উত্তৰ কিৰণ বেদী। 12 নম্বৰ, ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? উত্তৰ বেংগল গেজেট। 13 নম্বৰ, ভাৰতৰ প্ৰথম ডাকঘৰ কোন ঠাইত আছিল? উত্তৰ কলকাতা। চনটো লিখি দিছোঁ 1854 চন। 14 নম্বৰ, ভাৰতৰ প্ৰথম মহিলা ডক্টৰ কোন আছিল? উত্তৰ কাদম্বিনী গাংগুলী। 15 নম্বৰ, ভাৰতৰ প্ৰথম উচ্চতম ন্যায়ালয়ৰ মহিলা ন্যায়াধীশগৰাকীৰ নাম কি আছিল? উত্তৰ ফাতেমা বিবি। 16 নম্বৰ, প্ৰথম ভাৰতীয় মিছ ইউনিভাৰ্ছগৰাকীৰ নাম কি আছিল? উত্তৰ সুস্মিতা সেন। 17 নম্বৰ, ভাৰতীয় নেপোলিয়ন বুলি কাক কোৱা হয়? উত্তৰ সমুদ্ৰগুপ্তক। 18 নম্বৰ, ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী কোন আছিল? উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ। 19 নম্বৰ, ভাৰতৰ ইলেক্ট্ৰনিক চিটি বুলি কোনখন চহৰক কোৱা হয়? উত্তৰ বাংগালোৰ। 20 নম্বৰ, ভাৰতৰ ক্ষুদ্ৰতম জনসংখ্যা ৰাজ্যখন কোনখন? উত্তৰ ছিকিম। 21, ভাৰতৰ সৰ্বাধিক জনবসতি ৰাজ্য কোনখন? উত্তৰ পশ্চিমবংগ। 22 নম্বৰ, ভাৰতৰ দীৰ্ঘতম ৰেল দলং ক'ত আছে? উত্তৰ বগীবিল, অসম। দলংখন 4.94 কিলোমিটাৰ। 23 নম্বৰ, ভাৰতৰ দীৰ্ঘতম বান্ধখনৰ নাম কি? উত্তৰ হীৰাকুণ্ড বান্ধ, মহানদী, উৰিষ্যা। 24 নম্বৰ, ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম কি? উত্তৰ গংগা। 25 নম্বৰ, ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? উত্তৰ গোৱা। ধন্যবাদ। ইমানে আছিল আজি 25টা আলোচনা কৰিলোঁ।